Hello everyone, আপোনালোক সকলোকে দীপ্তেক আসামলৈ স্বাগতম জনাইছো। তো লৈ আহিছো আপোনালোকৰ কাৰণে আন এটি নতুন ভিডিও। আপোনালোকে টাইটেল আৰু থাম্বনেল চাই গমে পাইছে যে আজিৰ ভিডিওটো কি হ'ব। আজিৰ ভিডিওটোত মই আপোনালোকক দেখাম যে আমাৰ YouTube চেনেলৰ লিংকটো কেনেকৈ কপি কৰিব। তো বলক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো। চাওক বেছি দীঘলীয়া ভিডিও নহয়, একেবাৰে সৰু ভিডিও হ'ব। আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব, তেতিয়া বুজি পাব। আপোনাৰ যেতিয়া আমি চেনেলটো বেলেগ এজনক সাৰ্চ কৰিবলৈ দিওঁ, তেতিয়া আমাৰ লিংকটো যদি আমি কপি কৰি পঠাই দিব পাৰোঁ, তেতিয়া বেলেগ একো কৰিব নালাগে। লিংকটোত কপি কৰি দিয়াৰ লগে লগে আপোনাৰ চেনেলটো ডাইৰেক্ট পাই যাব। কিছুমানে কি কৰে, ভিডিও এটাকে পঠাই দিয়ে, আপোনাৰ চেনেলৰ লিংকটো কপি কৰিব নোৱাৰে। তো আপোনালোকে এই ভিডিওটো চাই ল'লে কেনেকৈ লিংকটো কপি কৰিব লাগে গম পাই যাব। তো নজনাসকলৰ কাৰণে মই ভিডিওটো বনাইছোঁ, আপোনালোকে ভিডিওটো চাই ল'ব, একেবাৰে সুবিধা হ'ব। তেতিয়া আপোনালোকে ভিডিও এটা শ্বেয়াৰ নকৰিলেও হ'ব, ডাইৰেক্ট আপোনাৰ চেনেলৰ লিংকটোকে শ্বেয়াৰ কৰি দিব পাৰিব। তো বলক মই এতিয়া মোবাইল স্ক্ৰীনত গৈছোঁ আৰু আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰৰ পৰাও কপি কৰিব পাৰে আৰু ডাইৰেক্ট ইউটিউবৰ পৰাও কপি কৰিব পাৰে। মই ডাইৰেক্ট ইউটিউবৰ পৰা কপি কৰি দেখাম আপোনাক। আপোনালোকে কি কৰিব, একেবাৰে এইটো সহজ হয়। আপোনালোকে জেনেৰেলি একদম ইউটিউবটো খুলিব। ইউটিউবটো খোলাৰ পিছত ওপৰত আপোনাৰ চেনেলৰ লগোটো দেখাই থাকিব। আপোনালোকে লগোটোত ক্লিক কৰিব। লগোটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়ৰ চেনেল বুলি দেখিছেনে, ইয়ৰ চেনেলত ক্লিক কৰিব। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত মোৰ এইটো আপোনাৰ ব্লগিং চেনেল হয়, ইয়াত মই ব্লগ বনাই থাকোঁ। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব, ৰাইট চাইডে ওপৰত চাওক 3টা ডট আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে ওপৰত চাওক শ্বেয়াৰৰ অপশ্যনটো আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত আহি আছে কপি লিংক, হোৱাটছআপ, মেছেঞ্জাৰ এনেকৈ আহি আছে। আপোনালোকে কি কৰিব, কপি লিংক কৰিব। কপি লিংক হোৱাৰ লগে লগে আপোনাৰ চেনেলৰ লিংকটো কপি হৈ যাব। তাৰপিছত আপোনালোকে বেক হৈ আহিব। বেক হৈ আহি আপোনালোকে হোৱাটছআপত শ্বেয়াৰ কৰে, ফেচবুকত শ্বেয়াৰ কৰে, য'তে শ্বেয়াৰ কৰে তাত আপোনালোকে পেষ্ট কৰি দিলে হ'ল। মই এতিয়া হোৱাটছআপত আপোনালোকক পেষ্ট কৰি দেখাই আছোঁ। ইয়াত আপোনালোকে কি কৰিব, এতিয়া হোৱাটছআপত এনেকৈ অলপ সময় দবাই ধৰি থাকি পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো চেনেলৰ লিংক আহি গ'ল। তাৰপিছত আপোনালোকে পঠাই দিব পাৰে। তো আজিৰ ভিডিওটো ইমানেই আছিলে। যদি ভিডিওটো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইউটিউব ৰিলেটেড ভিডিও এইটো চেনেলত পাই থাকিব। তো আজিলৈ ইমানেই। থেংক ইউ। জয় অসম।